নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোকক আদৰ সম্ভাষণ জনাই আজিৰ এই যুৱবাণী অনুষ্ঠানলৈ মই পৰিস্মা দাস আৰু তন্ময়ী গগৈয়ে স্বাগতম জনাইছোঁ। আমাৰ আজিৰ এই বিচিত্ৰানুষ্ঠানত উপস্থিত হৈছোহি অসমৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত অগ্নিগড় পাহাৰৰ নিচেই কাষত তেজপুৰৰ গৌৰৱ তেজপুৰ মহাবিদ্যালয়। কলেজখনে প্ৰতিষ্ঠা লাভ কৰিছিল 1965 চনত। আহকচোন আজিৰ এই অনুষ্ঠানত আমি বিভিন্ন বিষয় আলোচনা কৰোঁ, গান শুনো, কবিতা আবৃত্তি কৰিব আৰু তেওঁলোকৰ মনৰ কথা আমি জানিম। এই অনুষ্ঠানত সহযোগ কৰিছে তেজপুৰ কলেজৰ সংগীত আৰু কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে। এতিয়া আমি প্ৰথমতে কলেজখনৰ অধ্যক্ষ মনোজ কুমাৰ হাজৰিকা ছাৰৰ পৰা দুআষাৰমান জানিবলৈ চেষ্টা কৰিম। ধন্যবাদ। প্ৰথমে মই তেজপুৰ অনাতাঁৰ কেন্দ্ৰৰ যুৱবাণী অনুষ্ঠানৰ সকলো সদস্যবৃন্দক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মহাবিদ্যালয়লৈ অহাৰ বাবে। তেজপুৰ হৈছে অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ আৰু তেজপুৰ মহাবিদ্যালয়খন তেজপুৰ চহৰৰ মাজমজিয়াতে অৱস্থিত উষা অনিৰুদ্ধৰ পবিত্ৰ প্ৰেমৰ স্মৃতি বিজড়িত অগ্নিগড় পাহাৰৰ গাতে লাগি আছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে এই তেজপুৰ মহাবিদ্যালয়খন অৱস্থিত হৈছে বৃহত্তৰ কলিবাৰী অঞ্চলতে। আৰু এই বৃহত্তৰ কলিবাৰী অঞ্চলতে এটা সময়ত অসমীয়া আধুনিক সংস্কৃতিৰ জয়যাত্ৰা আৰম্ভ হৈছিলে। নটসূৰ্য ফণী শৰ্মা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই যি সাংস্কৃতিক জয়যাত্ৰা আৰম্ভ কৰিছিলে এই তেজপুৰ এই কলিবাৰী অঞ্চলৰ পৰাই কৰিছিলে। সেইবাবে মই ভাবোঁ যে মহাবিদ্যালয়খনৰ বিশেষকৈ তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অসমৰ সাংস্কৃতিক জগতত বাটকঠীয়া হিচাপে তেওঁলোকে আগবাঢ়ি যোৱাটো উচিত হ'ব। আৰু আপোনালোকে আজি আমাৰ মাজলৈ আহিছে, আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যি প্ৰতিভা আছে আজি এই সুযোগতে বিকাশ কৰিবলৈ সুবিধা পাব। তাৰ কাৰণে মই আকৌ এবাৰ তেজপুৰ অনাতাঁৰ কেন্দ্ৰৰ সমূহ কৰ্মীবৃন্দলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ। এইবাৰ মই এগৰাকী ছাত্ৰীৰ ওচৰলৈ আহিছোঁ। তোমাৰ নামটো কোৱা? মই ময়ূৰী বৰপাত্ৰী। তুমি কি পঢ়ি আছা? ডিগ্ৰী 4th চেমিষ্টাৰ। তুমি এতিয়া কি কৰিবা? এতিয়া জ্যোতি সংগীত এটা। ঠিক আছে, আৰম্ভ কৰা। নমস্কাৰ, মোৰ নাম উৰ্মিলা দাস। মই অসমীয়া বিভাগত 2য় ষান্মাসিকত পঢ়ি আছোঁ আৰু এতিয়া আধুনিক গীত গাবলৈ ওলাইছোঁ। জোনা গলা জাৰৰ নিশা মোৰ থৈ হেতাহে তেলি, জোনা গলা জাৰৰ নিশা মোৰ থৈ হেতাহে তেলি, গণি গণি আগুলি মূৰত আছে কিমান চকুৰ পানী, সুখৰ চিকুণ মলি, মই ভাগৰা নাই জীৱন হেৰুৱা নাই, মই ভাগৰা নাই জীৱন হেৰুৱা নাই। নমস্কাৰ, মোৰ নাম শ্ৰী মানৱজ্যোতি নাথ। মই তেজপুৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ 4th ষান্মাসিকৰ এজন নিয়মীয়া ছাত্ৰ। কবিতাৰ শিৰোনাম ভীষ্ম, কবি শুভামণি দত্ত তামুলী। ভীষ্ম নামটোৱে আছিল নেকি এখন সৰসজ্জা, দুষ্কাৰ, গংগা, সত্যৱতী ভীমৰ নেখান তনুৰ। দেৱ দেৱীবোৰ সদায় দেৱ দেৱী হৈ থাকিব লাগে আৰু মানুহবোৰ সদায় মানুহ। দেৱ দেৱীবোৰ মানুহ হ'লেই জন্ম হয় দেৱব্ৰত আৰু মানুহবোৰ অমানুহ হ'লেই দেৱব্ৰতবোৰ হয় ভীষ্ম। প্ৰিয় শ্ৰোতা, আপোনালোকে এতিয়া শুনিবলৈ পাব তেজপুৰ কলেজৰ আন এগৰাকী ছাত্ৰীৰ মুখেৰে এটি কবিতা পাঠ। তোমাৰ নামটো ক'বা, কোন ডিপাৰ্টমেণ্টৰ আৰু তুমি কোন বিষয়ত কবিতা আবৃত্তি কৰিবা? নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিয়ংকা বৰা। মই অসমীয়া বিভাগৰ 4th ষান্মাসিকৰ ছাত্ৰী আৰু মই স্বৰচিত এটি কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম জোনাক। জোনাক নামি অহা পথেদি নাৰিকল গছৰ ফাকে ফাকে হুৰমুৰকৈ নামি অহা জোনাকবোৰলৈ চাই নষ্টালজিক হৈ পৰোঁ মাজে মাজে। হাচনাহাদাৰ সুবাস বুটলি বতাহজাকো আহে জোনাক নামি অহা পথেদি। ঘড়ীত তেতিয়া 10 বজাৰ সংকেত। মৌনতাৰ অভিসাৰত মগ্নবোৰ অনুভৱে ছাঁ পোহৰৰ মায়াসনা মৰমবোৰ চুমি যায় গোপনে গোপনে। হাতীপতিৰ দেশত তেতিয়া তৰাই পাতে
অবুজ মেলা শৈশৱ আৰু কৈশোৰৰ মিঠা স্মৃতিবোৰে চুমি যায় জোনাকৰ আৰে আৰে নৈপৰীয়া বাঁহীৰ সুৰত মায়াবিনী হয় জোনাক বিধুত নিশাতি সপোনে শুভুৰিয়ে নৈশিক নীৰৱতাৰ আলিংগনত এটি প্ৰেমিক পক্ষী হৈ মন উৰি যায় পয়াঙে দয়াঙে ধন্যবাদ ধন্যবাদ नाल तो रहता तुर पे मेरी असा जीना मेरा है उड़ है तेरा की वे करा तू कर एतबार मेरा मैं करूँ इंतजार तेरा तू दिल तू यो ইমান ধুনীয়াকৈ ইনষ্ট্ৰুমেণ্টৰ লগতে গীত পৰিৱেশন কৰাৰ বাবে তোমালোক দুয়োলে তেজপুৰ আকাশবাণীৰ তৰফৰ পৰা ধন্যবাদ থাকিল। আজিৰ যুৱবাণী অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে তন্ময়ী গগৈয়ে আৰু পৰিস্মা দাসে। আজিৰ যুৱবাণী অনুষ্ঠানত বিচিত্ৰ অনুষ্ঠান পৰিৱেশন কৰিলে তেজপুৰ মহাবিদ্যালয়ৰ কেইগৰাকীমান কলা আৰু সংগীত বিভাগৰ যুৱক যুৱতী তথা ছাত্ৰ ছাত্ৰীয়ে। অনুষ্ঠানটিত বিশেষভাৱে সহযোগ কৰিলে ডক্টৰ বীণাপানী দেৱী, অনিন্দ্ৰ কুমাৰ ডেকাই আৰু ডক্টৰ বিতুপন দাৱে। আজিৰ যুৱবাণী অনুষ্ঠানত বিভিন্ন বাদ্যযন্ত্ৰ সংগত কৰিলে হাৰমনিয়ামত মুৰলী নাথে আৰু তবলাত সংগত কৰিলে কৌস্তৱ শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল গৌতম নাথৰ। আমি পুনৰ লগ হ'ম এই যুৱবাণী অনুষ্ঠানতে। তেতিয়ালৈকে এই অনুষ্ঠানটিৰ পৰা ইমানতে বিদায় লৈছো। নমস্কাৰ।